ৰাতিপুৱা গা ধুওঁতে ইফাল চালতা লাগছি বাপৰে বাপ। বাপৰে মই কিবিয়াকে ঢালছো পানী, কিন্তু গাটো ধোৱাৰ পিছত ঠাণ্ডাটো অলপ কমেই কিন্তু। মই ৰাতিপুৱা সূৰ্য দেখি পোৱা নাছিলো, আজিহে দেখিলো এই 7টা বজাত। তাতে ঠাণ্ডা পানী দি গা ধুইছো। অ মাই গড, কিবা বেলেগে ঠাণ্ডা লাগছে। ৰাতিপুৱা এইকেইদিন অলপ জলদি ৰ'দলছি না? এইকেইদিন জলদি ৰ'দলছি, সেইকাৰণে ভেলাটো 8টা মানত জ্বলাব পাৰিলে ভাল লাগিল হয়। গাঁৱৰ মানুহখিনি আসি দেখোন। তাকেইতো ৰাহুলৰ কি হ'ল, কল কৰিছে নে কৰা নাই? নাই, মই কল কৰা নাই। কিন্তু আমিতো এতিয়া ভেলাৰ কাষত আহিলো, এতিয়াতো সেনেদিও নাই, চাগে ৰাতি ঘৰত গেছি। ৰ কলটো লগাই চাও ৰ। হেল্ল' 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 হেল্ল'। নকয় কি আকৌ? হাৱা ফোনটো ৰিচিভ কৰি একো নকয় দেখোন। হেল্ল' কি ফোনটো কাটি দিছি। আৰু একবাৰ কৰি চাও ৰ। হেল্ল', ৰিচিভ কৰি কি একো এনচাৰ নেদা ন? হেল্ল' ৰাহুল। হাৱা কি তেতিয়াৰ পৰা হেল্ল' বুলি কৈ আছো, একো এনচাৰে নেদে দেখোন। হাৱা আৰু কাটি দিছে ফোনটো। ইমান মাথা মাৰি কোনে থাকে, ভেলাটো জ্বলাই দিম দে। তেনেকুৱা নকৰে, একেলগৰ গাঁৱৰ চলি, সিওতো কষ্ট কৰছি না। আৰু বন্ধুৰ কি খবৰ? নাজনো, মই তাক কল কৰা নাই। মই কৰো ৰ। হেল্ল'। আৰে ফোনটো ধৰি পেলাই একো নকৈছি। হেল্ল'। বন্ধু আহিবিনে নাহা, নহলে ভেলা জ্বলাই দিম কিন্তু। হেল্ল'। এনে অখাতে চিম কণ্ডিশ্যন কৰছি, ফোনটো ধৰি পেলাই একো এনচাৰ নেদে, চাগে কালি ৰাতিতে এনে কিবা প্লেনিং কৰছি। হে ভাই, গাঁৱৰ মানুহৰ পৰা গালি খাবা লাগবো। 7:30 বাজি গেল। এই বল ৰাহুলৰ ঘৰত যে তাক মাতি আনো, বল। ভোগালী বিহুৰ দিনা মেজি জ্বলোৱাৰ টাইমতে যদি ঘৰে ঘৰে যাই মাতিব লগা হয়, কি হব আৰু? সেইগিলা বাদ দিও, মই মাতি লৈ আহো হা, তই টেনচন নলবি। ফটাফট যাই মই ৰাহুলৰ ঘৰৰ পৰা আহো। আৰু মানুহখিনিক অলপমান বুজাই ৰাখবি, ঠিক আছে? দে হ'ব যা। দে মানুহখিনিক বুজাই ৰাখবি। মানুহখিনিক আমি কি বুজাম? বল আমি এটা বেলেগ চাইডে যাওঁ বল। বল। দেউতা, ভেলা এতিয়ালৈকে কি জ্বলাব টাইম হোৱাই নাই নেকি? নাজনো বাবা, কিয় বা ইমান দেৰি কৰিব ধৰছি। মানুহবিলাক দেখোন আহি পাইছি দেখোন। নাই গোটেইখিনি মানুহ আহি পোৱা নাই, আহি জ্বলাব দে একেলগে। সেইটো এটা কথা। দে বল, মানুহখিনি আহাক লাগে আমি সেইটো চাইড যাওঁ বল। ঠিক আছে, বলক। ৰাহুল ওলাই আহিবিনে নাহানো? আছো। হেপী বিহু। কেনে অকাত চলি বিহুৰ দিনা ঘৰক লাগি মাতি আহিব লাগে, হৈছে কিনো তোৰ? মোৰ কি হয় দেখলি তই? তেতিয়াৰ পৰা ফোন কৰি আছো, ফোনটো ৰিচিভ কৰি দেখোন একো মুখেদি এনচাৰে নেদা। ঠিক বঞ্চকো কল কৰছি, কিন্তু বঞ্চক একো এনচাৰ নেদে। হৈছে কি তোৰ দেউতাৰে কচোন? কালি আমি তনক কৈছিলো নাই, আমি আগ লাগে মাংস অলপ থবি, তনে আমাৰ দুটো কাৰণে মাত্ৰ 7 পিচ মাংস থৈছে। বনটো ইমান কষ্টকে বনাইছে, তাৰপিছত তনে 2 কিলো মাংস 7 পিচ মান থৈ দিছে। কেনে হব লাগব তনে? তই যেনকে কৈ আছা গোটাই মাংস মইহে খাইছো জানো? গোটাই কেইটাতো আছিল, মোক বাঢ়ি দিছি, মই খাইছো। মই নাজনো নহয় কেৰাহী কিমান আছে, মোক যিমান দি আছে খাই আছো। সেইকাৰণে আমি ভেলা জ্বলবা নাযাও যা, যি কৰা ক'ত থাকগে যা। আমি নহকে কেনেকে জ্বলা চাও দেচোন। হাৱা কেনে কৰা দেখোন নাই, বিহুৰ দিনা এনেকুৱা নকৰে। ঠিক আছে, মোৰ নিজৰ পইচাই খৰচ কৰি তনক 1 কিলো আকলাই খুৱাম দে। সেইগিলা নাজনো, কালিৰ খং আমাক থামা নাই। ঠিক আছে, কোৱাটাৰ দুটো দিম দে, হ'ব? এইবাৰ ঠাণ্ডা হবি না? কি কৰলি? কোৱাটাৰো দিবি? তই ইমান ভাল? এতিয়া জলদি বল, আৰে বঞ্জুকো কল কৰি মাত দে। সেইকাৰণেতো তোক মোৰ ভাল লাগে। কোৱাটাৰ আৰু মাল মজাই বেলেগ হব। দে বল এতিয়া ফটাফট, চবে ৰখি আছে, বল। তই বঞ্জুক কল কৰ দে। হেল্ল' বঞ্জু, জলদি প্ৰব্লেম চলভ। কি প্ৰব্লেম চলভ হলে? তোৰ মতে কৰি আছো। হৈছে তই ফিল্ডক লাগি কি কৈছে? মই ফিল্ডটো চাবি দে। 7 পিচ মাংস থৈছি, 3 পিচ মই খাইছো, তই 4 পিচ খাইছে। হ'ব দিয়ে না, বল এতিয়া, বেছি তোৰ কথা লাগতো, ফিল্ডক লাগি দে যাই আছো দে।
মাতিলে এতিয়া যাবিনে বল বল এই এনেই ঠিক লাগি আহি পোৱা নাই গালি খাব লাগব দেই 8টা বাজি গেল নাই দে আছে আউল তনে কেনে এখন চলিয়ে বিহুৰ দিনা তনক খেলা জনাৰ কাৰণে ঘৰত মাতিয়ে যাব লাগে তনে কালি কি কৰিছিলি মনত নাই আমি কি কৰিলো কি করলি মই কষ্টকে মাংস বনাইছো আমার কারণে মাত্র 7 পিস মাংস থৈ দিছে মই তোক কিবা সুধছি নেকি ঠিকই তো কৈছে তনে আমার কারণে মাংস গোটাই খাই পেলছা মাত্র 7 পিস থৈ দিছে সেইকাৰণে আমি দেৰিকে আছো আৰু হিমাংশুৱে আমাক 2 কিলো মাংস দিম বুলি কৈছে আৰু কোৱাটাৰ 2টা দিম বুলি কৈছে নহলে আমি খেমটাও নাইলো হয় নাহলে কি হলো জ্বলাই দিলো তো নকনে খাতির করতে থাকে কে পইচা দিবে লাগে কোনো দরকার নাই হ'ব দে দিছো দে এতিয়া ফটাফট ভেলাটো জ্বলো গাঁৱৰ ফালে ৰখি আছে দে জলদি কৰ তাকেইতো দে ৰেডি হৈ পেলাই ভেলাটো জ্বলাই দেও দে ঠিকে আছে দে ফটাফট জ্বলাই দেও বল বল জলদি কৰ দে বল ভেলাটোৰ কাষক লাগি বল আপোনাৰ জ্ঞান তাতে জুইখিনি কাষত জ্বলাই ল তাৰপিছত একেলগে লগাই দেও মই কৰি আছো মই চাকিটো জ্বলাই দিছো বল ইয়াতে লগাই পেলাই ভেলাৰ ফালে লগাই দেও দে বল বল সবে একেলগে আৰু একবাৰ হৰি বল 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 মা ইমান দূৰকলৈকে কিয় লৈ আহিলে বাবু জুই লগোৱাৰ পিছত বহুত তাপ আহে মানুহবিলাকে দৌৰি আহে সেইকাৰণে আমি দূৰত থাকিব লাগে কি ধুনীয়াকে জ্বলি গেছি না বঢ়িয়াকে জ্বলি গেছি নাৰান না এখানে তাপটো বহুত আছে আর জ্বলিছে চলে খেলাটো কি ধুনীয়াকে জ্বলিছে না ইয়ালৈকে তাপ আহিছে মই কৈছোৱেই দেখোন সেইকাৰণে অলপ দূৰত থাকিব লাগে ডাঙৰ হলে তই কাষলৈ যাবি দে আমাক মাংসৰ পইচাটো দিব পাৰা হৈছে দিম দে আগে আমাৰ ঘৰত বিহুৰ পিঠা খাবা বল এনে কৈছে দেখোন দিব দে এতিয়া আগে বিহুৰ এনজয়টো লও কি মাছ মাংস বনা নাই নেকি পাইছি সেই বোলো দিব লাগব এটা যা কি করবি কইছুন খেলাও জ্বলা হয়ে গেল তোক মই কিবা কৈ আছো নেকি মই হিমাংশুৰ লগতে কথা পাতি আছো তোৰ জ্ঞান কাজিয়া নকৰ মই দিম দে হিমাংশু দিম বুলি কৈছে তোৰ আৰু কি লাগছে তই মনে মনে নাথাকে ইলা কাজিয়া টাজিয়া বাদ দি এতিয়া বল ঘৰে ঘৰে যাও বিহু পাতি খাও বল 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 সবে একেলগে আমাৰ ঘৰত বল পিঠা খাবি বল বল বল